নমস্কাৰ স্বাগতম জনাইছো পুনৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ ৰঙালী বিহু যেহেতুকে আহি পালেহিয়ে ৰঙালী বিহুৱে আপোনালোকৰ জীৱনলৈ যাতে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰিছো আৰু বলক তেন্তে আজিৰ ভিডিঅ'টোৰ মাজলৈ যাও আজি লৈ আহিছো আপোনালোকৰ বাবে গামোচাৰ এটা ফ্ৰক এতিয়া মই মিডিয়াম সাইজৰ এখন গামোচা লৈ লৈছো মই কেনেকৈ জাপি লৈছো আপোনালোকে দেখা পাইছে মই 4টা ভাগত ভগাই লৈছো 4টা ফোল্ড কৰি লৈছো কেনেকৈ জাপি লৈছো হেতু আপোনালোকে দেখা পাইছে একফালে বন্ধ হৈ আছে আৰু আনফালে খোলা সাইড হৈ আছে তো আমি টপ পাৰ্টৰ বাবে প্ৰথমতে লেংথ লৈ লম 9 আপোনালোকে দেখা পাইছে মই 9ত এটা মাৰ্ক কৰি দিম তো আমাৰ হৈ গল এতিয়া আমি লেংথটো কাট কৰি দিলু এতিয়া আমি বাকিবোৰ জোখ লৈ লম প্ৰথমতে আমি নেক লম 2 মই 2ত এটা মাৰ্ক কৰি দিছো তাৰ পিছত আমি শোল্ডাৰ লম 2.5 এতিয়া আমি তাৰ পৰা আৰ্ম হোল লম 4.5 এতিয়া দীঘলকৈ লাইন এডাল ড্ৰ কৰি দিলো এতিয়া মই ইয়াৰ পৰা চেষ্টৰ জোখ লম মানে বুকুৰ জোখ 7.5 আৰু লুজিংৰ বাবে 2 এটা ভাগতহে 7.5 বাকি গিটা যদি আপোনালোকে ইনটু কৰি চাই টোটেলটো আপোনালোকে উলিয়াই ল'ব পাৰিব তো আমাৰ হৈ গল জোখখিনি লোৱা এতিয়া আমি কাট কৰি দি দিম এতিয়া আমি নেক লৈছো যেহেতুকে 2 আৰু 3 লৈছো লেংথটোৰ বাবে এয়া মই ৰাউন্ড শেপত ড্ৰ কৰি দিলো এতিয়া আমাৰ কাট কৰি দিলে হৈ যাব তো আমাৰ কাট কৰা হৈ গল এয়া শোল্ডাৰ দুটা লক খাই আছিল বাবে কাট কৰি দিলু এয়া আমাৰ টপ পাৰ্টটো হৈ গল এয়া উলাই থলো এতিয়া আমাৰ বাকি পাৰ্টখিনি লৈ ললো যিখিনি আমাৰ তলৰ পাৰ্ট আছিলে টোটেল লেংথ আমি লৈছো 17 জোখ অনুযায়ী হয় কিছুমানৰ হয়তো অকমান লেংথটো দীঘলো হ'ব পাৰে এয়া আমি সিধা কৰি লাইনডাল ড্ৰ কৰি দিছো এতিয়া আমি সেই লাইনডাল লৰ মাজে মাজে কাট কৰি দিলু এতিয়া আমাৰ হৈ গল এতিয়া এয়া মই দুটা পাৰ্ট কৰি লৈছো আপোনালোকে দেখা পাইছে বেক পাৰ্টটো আৰু ফ্ৰন্ট পাৰ্টটো তো এতিয়া আমি প্লেটস মানে কুচকুচ দি যাব লাগিব তাৰ আগতে এয়া তলত যিখিনি উলাই আছিল তাৰ বাবে আমি ডাবল ফোল্ড কৰি সেই সিধা সাইডটো সিলাই ল'ব লাগিব এয়া মই সিধা কৰি সিলাই ললো তো তেনেকৈ দুইটা পাৰ্টৰ তলৰ ফালে সিলাই কৰি দিব লাগিব তা মই সিলাই গৈ আছো খুবেই ইজি হয় আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু যদি কিবা বুজি নাপায় কমেন্ট বক্সত কমেন্ট কৰি জনাব এয়া মোৰ হৈ গল এয়া কেনেকৈ মেচিনত সিলাই ললো আপোনালোকে দেখা পাইছে তো সেকেন্ড পাৰ্টটো আৰু আপোনালোকক দেখুৱাই দিয়া নাই দুইটা পাৰ্ট হৈ গল এতিয়া আমি কুচকুচ দি যাম মানে প্লেটস বহুৱাই যাম বেছি ঘনঘনো নহয় বা পাতলো কৰি যাব নালাগে আপোনালোকৰ সুবিধা অনুযায়ী প্লেটসবোৰ বহুৱাই যাব আপোনালোকে ফটোৰ সিম্বলটো ইগনোৰ কৰিব মই আঙুলিত ফটোৰ সিম্বলটো লগোৱা আছে তো আমাৰ এনেকৈ কুচকুচ দিয়া হৈ গল
তো দুইটা পাৰ্টতে আমি এনেকৈ প্লেটছবোৰ বহুৱাই যাম ফ্ৰকৰ ওপৰত বহুতে ভিডিঅ' দিবলৈ মোক কমেণ্ট বক্সত কৈ আছিলে সেইবাবে মই তৈয়াৰ কৰি উলিয়ালোঁ এতিয়া আমি টপ পাৰ্টটোৰ বাবে আহিলোঁ এতিয়া দুইটা শোল্ডাৰ আমি জইন কৰি ল'ম আপোনালোকে সিলাইবোৰ ডাবল সিলাই মাৰি যাব তেতিয়া সিলাইবোৰ বহুত টাইট হৈ থাকে আৰু ফিনিশিংও ধুনীয়া হয় এয়া দুইটা শোল্ডাৰ মই মাৰি ললো এয়া হৈ গ'ল এতিয়া আমি এটো ব্যাক পাৰ্ট হয় ব্যাক পাৰ্টটো লৈ লৈছো এয়া ব্যাক পাৰ্টৰ বাবে 2 ইঞ্চিত আমি এটা এনেকৈ কাট কৰি দিছো এয়া মই লুটিয়াই ললো ফাল কৰি ললো এটো ফ্ৰন্ট পাৰ্ট হয় তো এতিয়া আমি তলৰ পাৰ্টটোৰ লগত টপ পাৰ্টটো জইন কৰি দিম এটা পাৰ্ট কৰি কেনেকৈ লৈছো মই আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমি জইন কৰি দিলে ফ্ৰকটো ৰেডিয়ে হৈ যাব আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰিব নিশ্চয়কৈ পাৰিব আৰু যদি কাৰোবাৰ খুকুজা থাকে তেতিয়া হলে আপোনালোকে পেপাৰটো ট্ৰাই কৰি চাব পাৰে জোখমাখখিনি এয়া মই এনেকৈ প্লেটছবোৰ বহুৱাই লোৱাৰ পিছত টপ পাৰ্টটোৰ লগত তলৰ পাৰ্টখিনি জইন কৰি ললো আপোনালোকে ডাবল সিলাই দি ল'ব এয়া আমাৰ এটা পাৰ্ট হৈ গ'ল আনটো পাৰ্টটো ঠিক তেনেকৈ জইন কৰি লম এয়া লৈ লৈছো হেতু এনেকৈ উলুটাই দি জইন কৰি দিলে হৈয়ে যাব হেতু আৰু মই দেখুৱা নাই এতিয়া আমাৰ চিলনিবোৰ ওপৰত মানে বহুৱাই যাবৰ বাবে এনেকৈ এটা ওপৰেৰে সিলাই মাৰি দিছো যাতে প্লেটছবোৰ ধুনীয়া হয় দেখিবলৈ তো এনেকৈ আমাৰ ফ্ৰকটো অকমানকৈ ৰেডি হৈ গৈছে ফ্ৰকটো দেখিবলৈ খুবেই ধুনীয়া লাগিছে নহয়নে এয়া আমি এতিয়া নেক পাৰ্টৰ বাবে এনেকৈ প্লেটছ বহুৱাই যাম আপোনালোকে ইচ্ছা কৰিলে বেলেগ ধৰণেও ডিজাইন দিব পাৰে এয়া মই সেম একে ধৰণেৰে এনেকৈ প্লেটছবোৰ বহুৱাই যাম এয়া তাৰ আগতে এনেকৈ দুখন কাপোৰ জইন কৰি লম ব্যাক পাৰ্টটোত এয়া মই কেনেকৈ লগাইছো আপোনালোকে দেখা পাইছে এয়া খুব সাৱধানে সিলাইবোৰ কৰিব এয়া আমাৰ লগোৱা হৈ গ'ল এতিয়া আমি তাৰে ওপৰত প্লেটছবোৰ বহুৱাই যাম গোটেই ৰাউণ্ডটোতে বহুৱাব লাগিব আপোনালোকে ইচ্ছা কৰিলে পাইপিংও বহুৱাব পাৰে এয়া মই ৰাউণ্ডটো গোটেই মাৰি ললো এয়া আমাৰ হৈ গ'ল আপোনালোকে হয়তো অকমান বৰ পাব পাৰে ভিডিওটো দীঘলীয়া হ'ব পাৰে এয়া হৈ গ'ল আমাৰ তো এতিয়া আমি সেই যে প্লেটছবোৰ দি ললো তাৰ ওপৰত ৰুমাল ভাজত
কাপোৰ কেনেকৈ লগাই আপোনালোকক আগতেও ভিডিঅ'ত দেখুৱাইছোঁ, তথাপি আকৌ এবাৰ আজি দেখুৱাই দিওঁ। এতিয়া সেই নেকৰ ওপৰত আমি অকণমান পাইপিং দিয়া টাইপত যাতে ফিনিচিং ধুনীয়া হয় সেইবাবে মই এনেকৈ ওপৰেৰে আৰু এখন কাপোৰ জইন কৰি দিলোঁ। এয়া আমাৰ জইন কৰা হৈয়ে গ'ল। এয়া জইন কৰি আছোঁ, হৈ গ'ল আমাৰ জইন কৰা। তো এতিয়া এইখিনিতে কাট কৰি দিলোঁ। এতিয়া আমি এনেকৈ তলফালে দি পাইপিঙৰ নিচিনাকৈ চিলাই আকৌ এটা ৰাউণ্ড চিলাই মাৰি দিম। এয়া মেচিনৰ সহায়ত আমি চিলাইটো কৰি গৈছোঁ। এই ফ্ৰকবোৰ দেখিলে খুব ভাল লাগে নহয়নে? এতিয়া আমি স্লিভৰ বাবে মানে হাতৰ বাবে এনেকৈ ৰুমাল ভাজত কাট কৰি লৈ মই পাইপিং টাইপত অকণমান বনাই দিছোঁ, আপোনালোকে দেখা পাব। তো এনেকৈ ৰাউণ্ড কৰি চিলাই গৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে হাতো লগাই দিব পাৰে। মোৰ এনেকৈ কিবা এটা ভাল লাগিলে সেইবাবে মই এনেকৈ চিলাই থলোঁ। এয়া মই কেনেকৈ দিছোঁ দেখা পাইছে। এতিয়া তাৰ ওপৰে ওপৰে এটা চিলাই কৰি যাম। এয়া আমাৰ চিলাই কৰা হৈয়ে যাব। এতিয়া এটা আৰু বেলেগ ডিজাইন দিলে ভাল লাগে, এনেকৈ পাইপিং দি দিলে। বগাত ৰঙা কাপোৰ এনেকৈ দি দিলে বহুত ধুনীয়া দেখা হয়। এতিয়া আমি গোটেইখিনি ওলোটা কৰি দিলোঁ, ওলোটা ফাল কৰি ল'লোঁ। তো এতিয়া আমি দাগ দিয়া আছে, আপোনালোকে দেখা পাইছে। ইয়াত 2 ইঞ্চি এটা গেপ কৰি দি আমি 15ত এটা দাগ দিছোঁ আৰু 14ত এটা দাগ দিছোঁ। দুটা ফাল হৈ আছে। এতিয়া এনেকৈ চিলাই যাম, মানে জইন কৰি দিম। এয়া চিলাই কৰি দিছোঁ। আপোনালোকে ইয়াতো ডাবল চিলাই দি দিব। এনেদৰে আনটো চাইডো আপোনালোকে চিলাই ল'ব। সেইখিনি আৰু মই দেখুওৱা নাই। এয়া আমাৰ ফ্ৰকটো ৰেডি হৈ গ'ল। শেষত পুনৰবাৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ফ্ৰকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।